নমস্কাৰ, মই যেনে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইজি কিটচেনলৈ। আজি মই বনাবলৈ লৈছোঁ চিকেন ড্ৰাই ফ্ৰাই। ৰেচিপিটো ভাল লগাৰ বাবে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কথা পাতি দেৰি নকৰোঁ, আহকচোন কেনেকৈ বনাইছোঁ চাওঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আহক আমি চিকেন ড্ৰাই ফ্ৰাই বনাওঁ। চিকেন লৈছোঁ মই আধা কেজি। ভালদৰে ধুই ইয়াৰ পানীখিনি নিগৰাই লৈছোঁ। প্ৰথমে আমি চিকেনখিনি মেৰিনেট কৰিম। মেৰিনেট কৰিবৰ বাবে মই লৈছোঁ হালধি গুড়ি চাহখোৱা চামুচৰ 4/1 চামুচ, জলকীয়া গুড়ি 1 চামুচ, আদা নহৰু পিছা 1 চামুচ, নেমুৰ ৰস 2 চামুচ চাহখোৱা চামুচৰ, আৰু নিমখ আন্দাজ কৰি দিম। এই গোটেই সামগ্ৰীখিনি মই চিকেনত দি দিম। দি ভালদৰে মিলাম। এনেদৰে মিলাম যাতে প্ৰত্যেক পিচ মাংসতে গোটেইখিনি লাগে। গোটেইখিনি এয়া ভালদৰে সানি দিলোঁ। এইখিনি এতিয়া মই প্ৰায় আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম। মাংসখিনি মেৰিনেট কৰি থোৱা প্ৰায় আধা ঘণ্টামান হৈ গৈছে। এইখিনি ফ্ৰাই কৰাৰ আগতে মই ইয়াত আকৌ মছলা দিম। তাৰ বাবে মই মছলা লৈছোঁ জালুকৰ গুড়ি চাহখোৱা চামুচৰ 4/1 চামুচ, জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ। মই ফুড কালাৰ লৈছোঁ চাহখোৱা চামুচৰ আগটো দি অকণমান লৈছোঁ। ৰেড কালাৰটো লৈছোঁ, আপোনালোকে য়েল্ল' কালাৰো ইউজ কৰিব পাৰে, কিন্তু ৰেড কালাৰটোত বৰ ধুনীয়া এটা কালাৰ আহে। আৰু যদি ৰেড কালাৰ নাথাকে তেতিয়াহ'লে জলকীয়া গুড়ি যিটো কালাৰৰ কাৰণে হয় সেইটো ব্যৱহাৰ কৰিব পাৰে। অলপ কালাৰটো কম হ'ব, কিন্তু ফুড কালাৰটো দিলে দেখিবলৈ খুব ধুনীয়া হয়, মানে ৰেষ্টুৰেণ্ট ফিলিং এটা আহে আৰু দেখিলে। এই গোটেই মছলাখিনি মই মাংসত দি দিম। ইয়াতে মই দিম কৰ্ণফ্ল'ৰ চাহখোৱা চামুচৰ 3 চামুচ। মোৰ মাংস প্ৰায় আধা কেজিমান হ'ব, সেইটো হিচাপত মই দিছোঁ। আৰু এটা কণী ভাঙি দিম। মই ফাৰ্মৰ কণীয়ে ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰিম। প্ৰায় 2 মিনিটমান গোটেইখিনি মই ভালদৰে সানিলোঁ। খুব ধুনীয়া এটা কালাৰ হৈছে চাওকচোন। এতিয়া মই গেছত এখন হাই ফ্লেমত কেৰাহী পাতি দিছোঁ। তেলটো গৰম হোৱাৰ লগালগ মই গেছৰ ফ্লেমটো মিডিয়াম কৰিছোঁ। ইয়াত মই এতিয়া মাংস এপিচ এপিচ কৰি দি যাম। 10 মিনিটমান এফালে থকাৰ পিছত এইখিনি লুটিয়াই দি আকৌ ইটো চাইডে 10 মিনিটমান ৰাখিম। ইলুটি শিলুটি কৰি প্ৰায় 20-25 মিনিটমান ভজাৰ পিছত এইখিনি আমাৰ হৈ গৈছে। এইখিনিত এতিয়া মই নেমুৰ ৰস লৈছোঁ 2 চামুচ, জালুকৰ গুড়ি লৈছোঁ চাহখোৱা চামুচৰ 4/1 চামুচ, আৰু কেঁচা জলকীয়া 2টা মিহিকৈ কাটি লৈছোঁ। যদি ভোট জলকীয়া থাকে তেতিয়াহ'লে তাৰ অকণমান কাটি দিলে আৰু বেছি ভাল লাগে, তাৰ গোন্ধটো বহুত ধুনীয়া। কিন্তু ভোট জলকীয়াটো চবেই খাব নোৱাৰে বা পাবলৈও অসুবিধা, মই কেঁচা জলকীয়াকে দিছোঁ। অকণমান ক'লা নিমখ আৰু অকণমান চাট মছলা দি এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি দিম। আৰু এয়া গৰমে গৰমে পৰিৱেশন কৰিম। গৰমে গৰমে পৰিৱেশন কৰিলে যিটো টেষ্ট পোৱা যায়, ঠাণ্ডা হ'লে সেইটো টেষ্ট পোৱা নাযায়। গতিকে আপোনালোকে যদি এনেকৈ ভাজি থৈ দিয়ে আৰু পৰিৱেশন কৰিবলৈ দেৰি হয় তেতিয়াহ'লে কেৰাহীত অকণমান তেল দি পেলাই গেছৰ ফ্লেমটো কমাই দি অকণমান গৰম কৰি ল'ব মাংসখিনি। দি তাৰপিছত নেমুৰ ৰস বা চাট মছলা আদিবোৰ দিব, দি গৰমে গৰমে পৰিৱেশন কৰিব। আকৌ নহ'লে ঠাণ্ডা কৰি লৈ খাব, টেষ্ট নাপাব, পিছত আৰু মোক নক'ব যে যোন তুমি নক'লা। এনেকৈ বনাই খাব, বহুত টেষ্টি হয়। আলহীকো খুৱাব, নিজেও খাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত বহুত বহুত শ্বেয়াৰ কৰিব। নতুন নতুন ৰেচিপিৰ বাবে কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।